মানুহে নাজানে। ঘৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে আমাৰ অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এখন অৰুণোদয় এপ্লিকেশ্যন লৈ ক'তনো দিম মানুহে নাজানে। যদি বেংকত টকাটো পোৱা নাই কাকনো কমপ্লেইন দিম মানুহে নাজানে। এতিয়া আমি প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথি ধৰণৰ হ'ব। অকণমান আমি ভাল নাম এটা কৰি দিম। কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব। আৰু এটা সৰু সিদ্ধান্তৰ জৰিয়তে যিহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুনকৈ হ'ল, সেইকাৰণে মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশীসকলৰ কাৰণে এটাকৈ ৰিজাৰ্ভ ছিট বঢ়াই দিয়ে। আগতে মৰাণৰ ৰিজাৰ্ভ ছিট আছিল 8টা, এতিয়া 9টা হ'ব মেডিকেলত। মটকৰ ৰিজাৰ্ভ ছিট 8টা আছিল, এতিয়া 9টা হ'ব। টাই আহোম জনগোষ্ঠীৰ 10টা আছিল, এতিয়া 11টা হ'ব। চুতীয়া জনগোষ্ঠীৰ 9টা আছিল, এতিয়া 10টা হ'ব। কোচ ৰাজবংশীৰ 13টা আছিল, এতিয়া 14টা হ'ব। আৰু এটা এইবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে 2খন মেডিকেল ছিট আসন সংৰক্ষণ কৰিছে, যাৰ দেউতাক মাক দুয়োটাই নাই। বহুত আমাৰ ছাত্ৰ ছাত্ৰী থাকে, দেউতাক মাক নাথাকে, সংঘৰ্ষ কৰি পঢ়া শুনা কৰে। অৰফেনৰ কাৰণে আমি 2টা মেডিকেল ছিট এইবাৰ ৰিজাৰ্ভ কৰিছোঁ, যে কোনোবা এজন যদি মাক দেউতাক নোহোৱা ল'ৰাই মেডিকেল নিটত পাছ কৰিছে কিন্তু 2 নম্বৰ 5 নম্বৰৰ কাৰণে পোৱা নাই, অন্ততঃ 2জন ল'ৰাক আমি ৰিজাৰ্ভেশ্যন কেটেগৰীত আনিছোঁ। OBC হ'লে OBCৰ পৰা যাব, জেনেৰেল হ'লে জেনেৰেলৰ পৰা যাব। 2জন অৰফেনে এইবাৰ ৰিজাৰ্ভ কেটেগৰীত পঢ়াৰ সুবিধা পাব। আৰু যদি প্ৰয়োগটো ভাল হয় তেতিয়াহ'লে আমি ভৱিষ্যতে প্ৰতিখন মেডিকেল কলেজতো এটাকৈ আমি দিব পাৰিম। এইবাৰ আৰম্ভণি আমি 2টা ছিটেৰে কৰিব খুজিছোঁ। যদি ইয়াৰ ৰিয়েকশ্যনটো ভাল হয়, যদি অপব্যৱহাৰ নহয়, তেতিয়াহ'লে আমি ইয়াতে 2টাকৈ ছিট দি ভৱিষ্যতে আমি 15টালৈকে বঢ়াব পাৰিম। কেবিনেটে আজি মেডিকেল ছিটৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছে যে আপোনালোকে জানে যে চাকৰি সূত্ৰে বহুত অসমীয়া মানুহে ৰাজ্যৰ বাহিৰত ল'ৰা ছোৱালীক পঢ়ুৱায়। কোনোবাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে, কোনোবাই আৰ্মিত চাকৰি আছে, CRPত চাকৰি কৰি আছে, কোনোবাই অসম ভৱনত চাকৰি কৰি আছে। আগতে আমাৰ মেডিকেলত ৰুল আছিলে, যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়াহ'লে ষ্টেট কোটাত তেওঁ এডমিশ্যন ল'ব নোৱাৰে। এতিয়া আমি কৈছোঁ যে অসমীয়া মানুহৰ ল'ৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে, অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব, প্ৰভাইডেড দেউতাক মাক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব। তাৰমানে তেওঁৰ ককাকো অসমৰ হ'ব লাগিব, আজো ককাও অসমৰ হ'ব লাগিব। যদি এনেই যোৱা 10 বছৰত ধৰক মই ধৰি ল'লোঁ ৰাজস্থানৰ পৰা এজন ব্যক্তি ব্যৱসায়ৰ কাৰণে আহিছে, বা কোনোবাই 71 চনত অসমীয়া হৈছে, চিটিজেনশ্বিপ লৈছে, বা কোনোবাই তেওঁলোকৰ স্বাভাৱিক ককায়েকজন আহিলেও দেউতাক মাকটো অলৰেডি নিজৰ ষ্টেট অফ অৰিজিনত আছে, গতিকে তাতে পঢ়িছে, তেওঁলোকৰ কাৰণে আমি এইটো সুবিধা দিয়া নাই। কাৰণ তেওঁলোকৰ পৰিয়ালৰ আধা অলৰেডি বাহিৰত পাৰ্মানেণ্ট কৰি আছেই। কিন্তু যিসকল 3টা প্ৰজন্মৰ অসমীয়া, তেওঁলোকৰ ল'ৰা ছোৱালী চাকৰি সূত্ৰে কৰ্মসূত্ৰে বাহিৰত পঢ়িছে, কিন্তু এইখন তেওঁলোকৰ ঘৰ নহয়, তাত টেম্পৰাৰী আছে, কিন্তু বাহিৰত পঢ়াৰ কাৰণে তেওঁলোকে মেডিকেল ছিট অসমত নাপায়। গতিকে সেই 3টা প্ৰজন্মৰ অসমবাসী, জাতি যিয়ে নহওক, জনগোষ্ঠী যিয়ে নহওক, 3টা প্ৰজন্মত বাস কৰা যদি বড়ো, মিচিং, বৰাক ভেলীৰ মানুহ যোন হ'ব পাৰে,
তিনিটা প্ৰজন্ম যোনে অসমত বাস কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত স্কুলিং কৰিলেও অসমত মেডিকেলৰ চিটৰ বাবে সুবিধা পাব বাট অন মেৰিট কম্পিটিশ্যন কৰিব লাগিব কোনো কোটা নাই